हेलो गाइस आकरम जनाइছো কাপোৰযোৰ ৰেডি কৰি আছো হোৱাগনে বৰ্তমান মোবাইল ধৰি দিয়া মানুহ নাই অগনকে ধৰি কৰি আছো এয়া মোৰ হাত কিটা এখন দুপাটা আছিল দুপাটাখনৰ পৰা কাটি লৈছো ইয়া কাটি মই ইয়াত আঠা লগাই দিম এবোৰ নেটৰ সতি দহি বটিছো যেটো নেট হয় ৰঙা নেটটো সতি মই দহি লগাইছো এয়া ইটালকে ৰেডি হোৱা নাই মই কৰি আছো বৰ্তমান এয়া এটা সাইডহে দহি বটিছো মানে আৰু এটা সাইডত দহি বটিবলৈ আছে এটা সাইডত দহি বটাই নাই এটো হোৱাইট কালাৰতে আছে এটো এৰাব লাগিব নেটৰ দহিটো গুটি লগাই দিম ইয়াত মই ইতে একো লগা নাই মই মিলাই লৈছো প্ৰথমতে মই মিলাই লোৱাৰ পিছতহে মই ইয়াত আঠা লগাম সিলাই দিলে বেছি ভাল হয় প্ৰথমতে মই আঠা লগাই লোৱাৰ পিছত মই তাৰ পিছত সিলাই দিম বাৰু এয়া মই ৰেডি কৰি আছো এতিয়া বৰ্তমান হোৱা নাই আৰু হোৱাৰ পিছত ৰেডি হোৱাৰ পিছত আপোনালোকক দেখাম পিন্ধি বৰ মৰম লাগিছে হাত কিটা এইখন মই দুপাটাৰ পৰা কাটি লৈছিলো ইমান মৰম দুৰণিৰ পৰাই লাগি চাও তোমাক আজি জানো সা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি কিনো কম মই কোৱা সুধিলে আনে ভাল পোৱা নে নোপোৱা ভাল পোৱা নে নোপোৱা ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকে বিচাৰে চিৰদিন কাষতে ইমান মৰম এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ কৰি হোৱাৰ পিছত তাৰ পিছতে মই কেইখনমান ফটো লগাই দিছো পিন্ধি উঠা ভাল লাগিছে নে আপোনালোকে কমেন্ট কৰিব দেই জানো সা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি